কথাকেইটা এনেকুৱা যে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া আপোনাৰ কথাবাৰ্তা আপোনাৰ আচৰণ আপোনাৰ কামকাজ এইবিলাকৰ পৰা মই অন্তত নিশ্চিত হৈছো যে আপুনি জুবিন গাৰ্গক ন্যায় দিবৰ কাৰণে সঁচাকে কোনো ব্যৱস্থা কৰা নাই আপোনাৰ আন্তৰিকতা মই তেতিয়াই গম পাইছিলো যেতিয়া আপুনি বাৰম্বাৰ জুবিন গাৰ্গক গুৱাহাটীত নেৰাখিবৰ কাৰণে চেষ্টা কৰি আছিল বহুত কথা আছে এইবিলাক কোৱাই নাই এতিয়ালৈকে আপুনি চাৰ্টাৰ্ড ফ্লাইটত আনাৰ কথা কৈছিলে সিংগাপুৰৰ পৰা দিল্লী হেতুও নকৰিলে চাৰ্টাৰ্ড ফ্লাইটত দিল্লীৰ পৰা গুৱাহাটী অনাৰ কথা আছিলে হেতুও নকৰিলে আপুনি আমাৰ জুবিন দাক ডিকিত লৈ আহিছে ফ্লাইটৰ আপুনি চাৰ্টাৰ্ড ফ্লাইটত আনিম বুলি কৈ নকৰিলে এইবিলাক কাম আপুনি গুৱাহাটীৰ মাজমজিয়াত তাৰ পিছত হেৰি দিম বুলি কৈ গুৱাহাটীৰ মাজমজিয়াত আপুনি সমাধি ক্ষেত্ৰ নিদিলে আপুনি হেৰি বুলি কৈছিলে ৰাষ্ট্ৰীয় আপোনাৰ কি কয় ৰাষ্ট্ৰীয় মৰ্যাদাৰে আপুনি জুবিন দাক বিদায় দিয়াৰ কথা কৈছিলে দিলে না বাৰু ৰাষ্ট্ৰীয় মৰ্যাদাৰে আপুনি দিলে না নাই বা কওকচোন আপুনি ৰাষ্ট্ৰীয় মৰ্যাদা কলনে নাই বাৰু সেদিনাটো মই বহি আছিলো মই আপোনাৰ সন্মুখত আপুনি নিশ্চয় দেখিছে যে আপুনি পিছফালে চকীত বহি আছে মই অলপ আগফালে মানুহৰ মাজত মাটিত বহি আছো হয়নে নহয় কক তাত বাইটো ৰাষ্ট্ৰীয় মৰ্যাদা আছিল না নাই বা জুবিন দাক বিদায় দিয়াটো আছিল না নাই কক আপুনিতো গৈ গৃহমন্ত্ৰীক লগও ধৰিছিলে ৰাষ্ট্ৰীয় মৰ্যাদাৰ তাৰপিছত কিবা চৰকাৰী মানুহ নহয় কাৰণে দিব নোৱাৰে নে কিবা বুলি আপুনি এনেকুৱা ধৰণৰ চাগে কিবা এটা খবৰ পাই আপুনি একো কৰিব নোৱাৰাকে গুচি আহিলে আৰু তাৰপিছত আপুনি লাহেকে কথাটো তল পেলাই দিলে আৰু যেহেতু বেছিভাগ মিডিয়াই আপোনাৰ পক্ষতে চলে গতিকে মিডিয়াবিলাকে আপোনাৰ বিৰুদ্ধে নকয় আৰু আপুনিতো মোৰ গোটেই কথাবিলাক মইতো এতিয়া কেলে লাইভ আহিবলগীয়া হ'ল লাইভ এইকাৰণে আহিবলগীয়া হ'ল যে মই মিডিয়াত মোৰ কথাবিলাক আজিকালি নোলাই আপুনি জুবিন গাৰ্গৰ মৃত্যু সম্পৰ্কে মই যাতে কোনো কথা মিডিয়াত ক'ব নোৱাৰো সংবাদ মাধ্যমত যাতে নোলায় তাৰ কাৰণে আপুনি মালিকবিলাকক কৈ থৈছে বেছিভাগ মালিকে সেইকাৰণে আপোনাৰ কথা শুনি মোৰ বাতৰিয়ে নুলিয়াই এতিয়া সবে নহয় দেই ব্যতিক্ৰম আছে মাজে মাজে ফাকে ফকা এটা দুটা উলিয়াই দিয়ে তাৰপিছত আকৌ গম পালে চাগে আকৌ বন্ধ কৰি দিয়ে কিছুমানে আপোনালোকৰ পৰা প্ৰেছাৰ আহিলে নহলেতো একেবাৰে কেইটামান উলিয়াই নাই সেইদিনা আপুনি নিজে দেখিছে যে মই যিহেতু সেইদিনা জুবিনদাৰ মৃত্যুৰ দিনা 19 তাৰিখৰ দিনা তদন্ত লাগিব বুলি প্ৰথম মই কৈ দিলো গতিকে আপুনি মোৰ মুখখন বন্ধ কৰিবৰ কাৰণে মিডিয়াবিলাকক বেছিভাগ মিডিয়াক সব হয়তো মনা নাই বেছিভাগ মিডিয়াক আপুনি মিডিয়াক মেনেজ কৰি দিলে